নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আপোনালোকৰ বাবে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ খবৰকেইটা আৰম্ভ কৰক আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ মাজত মাত্ৰ তিনিটা দিনৰ পাছতে লাখ লাখ লোকে লাভ কৰিব ভাল খবৰ হয় বন্ধু বান্ধৱীসকল লাখ লাখ লোকৰ একাউণ্টত সোমাব টকা আৰু লাভ কৰিব বিনামূলীয়া ৰেচন 10 তাৰিখৰ পৰা আৰম্ভ হ'ব অন্য সেৱা সপ্তাহ প্ৰতি মাহৰ 10 তাৰিখত পেঞ্চন আৰু অৰুণোদয়ৰ দিন 10 তাৰিখৰ পৰা ৰেচন কাৰ্ডৰ দোকানী হিতাধিকাৰীক দিব লাগিব বিনামূলীয়া চাউল 10 পৰা 16 তাৰিখৰ ভিতৰত এই চাউল দি শেষ কৰিব লাগিব দোকানীয়ে অন্য সেৱা সপ্তাহৰ প্ৰতিটো দিনতে দিনজোৰাকৈ খোলা থাকিব দোকান সময়মতে দোকানীয়ে চাউল নিদিলে দিব পাৰিব আপোনালোকে অভিযোগ 10 তাৰিখে একাউণ্টত প্ৰেৰণ কৰা হ'ব অৰুণোদয় বৃদ্ধ বিধৱা দিব্যাংগ পেঞ্চনৰ ধন প্ৰায় 40 লাখ লোকৰ একাউণ্টত ধন প্ৰেৰণ কৰিব চৰকাৰে মাজত মাত্ৰ বাকী আছে 3টা দিন লগতে আজিৰ পৰৱৰ্তী খবৰ ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলক লৈ বৃহৎ ঘোষণা কৰিছে এবাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিক্ষক কৰ্মচাৰীসকলক সীমাহীন চিকিৎসা মূল্য প্ৰদান কৰিব চৰকাৰে চৰকাৰী পেঞ্চনৰ সকলক সামৰি লোৱা হৈছে এই আঁচনিত পেঞ্চনৰ পৰিয়ালৰ লাভ কৰিব এই আঁচনিৰ সুবিধা চৰকাৰী বেচৰকাৰী সকলো চিকিৎসালয়তে এই সুবিধা লাভ কৰিব আপোনালোকে লোকসেৱা আৰোগ্য যোজনাৰ অধীনত লাভ কৰিব এই সুবিধা আঁচনিৰ সুবিধা ল'বলৈ প্ৰথমে কৰিব লাগিব আপোনালোকক পঞ্জীয়ন চাকৰি কৰা প্ৰতিষ্ঠানতে জানিব পাৰিব পঞ্জীয়নৰ সবিশেষ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীও বাদ নপৰে এই আঁচনিৰ সুবিধাৰ পৰা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই শিক্ষক কৰ্মচাৰীক দিলে সুখবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিক্ষক শিক্ষয়িত্ৰীসকললৈ এইদৰে এইবাৰ বৃহৎ ঘোষণা কৰিছে লগতে আজিৰ শেষৰটো গুৰুত্বপূৰ্ণ খবৰ গাঁৱে ভূঞে হাজাৰ হাজাৰ স্মাৰ্ট মিটাৰ লগাবলৈ সাজু হৈছে এইবাৰ বিদ্যুৎ বিভাগে হয় বন্ধু বান্ধৱীসকল কোম্পানীৰ পৰা হাজাৰ হাজাৰ স্মাৰ্ট মিটাৰ প্ৰেৰণ কৰা হৈছে বিদ্যুৎ বিভাগলৈ চহৰৰ পাছত গাঁৱে ভূঞে স্মাৰ্ট মিটাৰ লগাবলৈ আহিছে নিৰ্দেশনা 2024 চনৰ ভিতৰতে সকলো জিলাতে স্মাৰ্ট মিটাৰ স্থাপন কৰাৰ লক্ষ্য বিদ্যুৎ বিভাগৰ গাঁৱৰ ৰাইজক ঘৰত স্মাৰ্ট মিটাৰ লগাবলৈ সজাগতা সভা আয়োজন কৰিছে এইবাৰ বিদ্যুৎ বিভাগে দেৰগাঁৱত গাঁৱে ভূঞে মুঠ 27,000 স্মাৰ্ট মিটাৰ লগাবলৈ সাজু হৈছে বিদ্যুৎ বিভাগে স্মাৰ্ট মিটাৰ লগোৱাৰ প্ৰথম 3 মাহ পোষ্টপেড হিচাপে বিল পৰিশোধ কৰিব পাৰিব ৰাইজে 3 মাহৰ পাছতে প্ৰিপেড হিচাপে কাৰেণ্ট বিল পৰিশোধ কৰিব লাগিব আপোনালোকৰ স্মাৰ্ট মিটাৰ উপযোগিতাৰ কথা ক'বলৈ গাঁৱে ভূঞে সভা পাতিছে এইবাৰ বিদ্যুৎ বিভাগে